নমস্কাৰ। আজি মই বনাম কোমোৰাৰে বৰালি মাছ। তাৰ কাৰণে আপোনাক কি কি সামগ্ৰী লাগিব? বৰালি মাছ যদি বৰালি মাছ লাগিব, কোমোৰা লাগিব আৰু দুটা সৰু চাইজৰ আলু। লগত মছলা কি কি লাগিব আপোনাৰ? এইটো মোৰ ঘৰত বনোৱা মছলা। ইয়াত কি কি আছে মই কৈ দিছোঁ আপোনালোকক। ইয়াত আপোনাৰ দালচিনি, ইলাচি, লং, জালুক, জাইফল, জামিত্ৰী মছলা, বহুত ধৰণৰ মছলা। এইখিনি মই গুড়া কৰি লৈছোঁ। এইখিনি ধনিয়া গুড়ি, এইটো তেজপাত, দুটা শুকান জলকীয়া, চাৰিটা কেঁচা জলকীয়া, এইখিনি 2 ইঞ্চিমান আদা আৰু এটা ডাঙৰ পিঁয়াজ। এইখিনি বস্তু মই লৈ লৈছোঁ। এইখিনি লৈ পেলাই মই এতিয়া এই কোমোৰাখিনি মই সৰু সৰু টুকুৰা কৰি ল'ম। এই টুকুৰা হোৱাৰ পিছত মই আপোনালোকক দেখাম ভিডিঅ'টো। টুকুৰা কৰি পেলাই এইখিনি মই কুকাৰত বইল কৰিম। ফাৰ্ষ্ট মই এইখিনি টুকুৰা কৰি লৈছোঁ। এইখিনি কোমোৰা, বোকা কোমোৰা এইটো। এইখিনি মই কাটি ল'লোঁ। এই আলুখিনিও কাটি লৈছোঁ। এইটো চাব বহুতে হৈ থাকিব, জালি কোমোৰা হয়, কিন্তু এইটো বোকা কোমোৰা। এইখিনি যিখিনি মই কৈছিলোঁ ধনিয়া গুড়ি, এইখিনি একচুৱেলি ধনিয়া নহয়, এইখিনি জিৰা গুড়ি। এতিয়া মই এই বোকা কোমোৰাখিনি মই কুকাৰত বইল কৰি ল'ম। মই বোকা কোমোৰাখিনি কুকাৰত বইল কৰি ল'লোঁ। কুকাৰৰ পৰা মই এইখিনি মই এক্সট্ৰাকৈ ওলাই লৈছোঁ আৰু বইল কৰা পানীখিনি মই পিছত জোল বনাওঁতে এইখিনি ইউজ কৰিম। মাছখিনি ভাজি লৈছোঁ, পিঁয়াজখিনি কাটি লৈছোঁ, এইখিনি আদাখিনি খুন্দি লৈছোঁ। এতিয়া মই জোলখন বহাম। ফাৰ্ষ্টে মই ইয়াতে অকণমান পাঁচফোৰণ দিম, অকণমান পাঁচফোৰণ দিলোঁ। তেজপাত দিলোঁ, শুকান জলকীয়া দুটা। এইখিনি অকণমান ফ্ৰাই হ'লে মই পিঁয়াজখিনি দিম। বহুতে আপোনাৰ কি কয়, মানে আপোনাৰ তেজপাতটো দবাই দিয়ে, দবাব দিব নালাগে। এইখিনি এতিয়া মই পিঁয়াজখিনি এড কৰি দিম। এইখিনি মই এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম। এটা বস্তু মনত ৰাখিব, বোকা কোমোৰাৰ যিটো আঞ্জা বনাওঁ তাত নহৰু ইউজ কৰিব নালাগে। এতিয়া ফ্ৰাই কৰি ল'ব এইখিনি। এতিয়া ইয়াত মই পিঁয়াজখিনি আপোনালোকে বেছি ৰংচৰ নকৰিব, কাৰণ কোমোৰাখিনি ইয়াৰ লগত ভাজি নিদিয়ে যিহেতুকে, নহ'লে তেতিয়া আপোনাৰ কি হয়, বেছিকৈ ভাজি দিলে পিঁয়াজখিনি ধৰি যায়। এতিয়া কোমোৰাখিনি ভালদৰে ভাজিম, এইটো ৰংচৰ পৰা ভাজি দিম। এইখিনি মই মোটামুটি ভজা হৈ গৈছে। যিহেতুকে মই এই কোমোৰাখিনি বইল কৰোঁতে এক চামুচ নিমখ দিছিলোঁ, এতিয়া নিমখটো মই কম কৰি দি দিম। নিমখটো আপোনাৰ সোৱাদ অনুযায়ী দি দিব। এতিয়া আধা চামুচ আৰু অকণমান দি দিছোঁ। হালধি দিম, এইখিনি মিক্স কৰি ইয়াৰ লগত মই যিটো ঘৰত বনোৱা মছলা আপোনাক কৈছিলোঁ, সেইটো মছলা অকণমান দি দিলোঁ। এনেকুৱা সৰু চামুচেৰে 1 চামুচ, এই 2 চামুচ দিছোঁ। এইখিনি ভালদৰে ভাজিম। এইখিনি মোৰ ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। ইয়াত মই এতিয়া কুকাৰত যিখিনি পানী আছে সেইখিনি দিম। তাৰ আগত মই কি কৰিম, এই আলুখিনি যে আছে, পানীখিনি পিছত ভাঙিবলৈ দিগদাৰি হয়, গতিকে মই এতিয়া আলুখিনি অকণ ভাঙি দিম, যাতে যেন গোটা হয়। এতিয়া ইয়াত মই যিখিনি কুকাৰত পানী আছিল, বোকা কোমোৰা বইল কৰা পানীখিনি ইয়াত মই দি দিম। পানীটো আপোনালোকে দৰকাৰ অনুযায়ী দিব। মই এইখিনি পানী দিছোঁ। যদি আপোনালোকক বেছি লাগে বেছিকৈ দি দিব, সেইটো নিজৰ ওপৰত। এতিয়া মই এই আঞ্জাত উতল আহি গৈছে, ইয়াত মই মাছখিনি দি দিম। এই মাছখিনি দি দিলোঁ। ইয়াত মই লগতে জিৰা গুড়িখিনি দিম। ইয়াত 1 চামুচ জিৰা গুড়ি আছে,
এইখিনি মিক্স কৰি ল'ম। মই জলকীয়া এটা দিম, কাৰণ কিয় আমাৰ ঘৰত মই জ্বলা খাওঁ, কিন্তু মা বাবাই জ্বলা একদম কমকৈ খায়, গতিকে জলকীয়া এটাই দিম। আপোনালোকৰ সোৱাদ অনুসাৰে জলকীয়াটো দি ল'ব। লগতে মই ঘৰত যিটো মছলা আছিল ফাৰ্ষ্ট টাইম এইটো দেখাইছিলোঁ সেইটো দিম। তাৰ লগতে বন্ধুসকল এটা অনুৰোধ কৰোঁ, আপোনালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰোঁতে এটা বেল আইকন আহিব, তাত অল প্ৰেছ কৰি দিব। লগতে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব কেনেকুৱা লাগিল ভিডিঅ'টো। ইয়াত মই লগতে এতিয়া মোৰ ঘৰত বনোৱা মছলাটো অকণমান দি দিছোঁ, 2 চামুচ দি দিছোঁ, সৰু চামুচেৰে এনেকুৱা চামুচ। এইখিনি দি মই অকণমান উতলিব দিম। এতিয়া মোৰ আঞ্জাখিনি হওঁ হওঁ অৱস্থাত আছে। এতিয়া লাষ্টত মই এই আদাখিনি দি দিম। আদাখিনি সদায় লাষ্টত দিব, এই সোৱাদটো ভাল হয়। এইখিনি আদা দি দিলোঁ, আদা দি মই এইখিনি লৰাই দিম। লৰাই পেলাই বহুত সময় উতলাব নালাগে, খুব বেছি 30 ছেকেণ্ড উতলালে এইখিনি হৈয়ে যাব। এয়া চাওক, আমাৰ কোমোৰাৰে বৰালি মাছ ৰেডি হৈ গ'ল। দেখাত কিমান সুন্দৰ হৈছে, খাবলৈ সুন্দৰ হ'ব। আপোনালোকে খাই পেলাই কমেণ্টত লিখিব। আজিলৈ এইখিনি, নমস্কাৰ।